নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ বিষয়ে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ টকা চৰকাৰে কেতিয়া দিব এই সম্পৰ্কত আজি মুখ্যমন্ত্ৰী মহোদয়ে মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যষাৰ আপোনালোকক শুনাম। তাৰ আগতে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক কৰিব আৰু সকলোবোৰ ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ' পোনপ্ৰথমতে পাই থাকিব। গতিকে এই সম্পৰ্কত সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে পলম নকৰি এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যষাৰ শুনো আহক। বিভিন্ন মিটিঙত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ কামত ইতিমধ্যে আমি জঁপিয়াই পৰিছোঁ। নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলোঁ যে আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম। এই আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছোঁ। বৰ্তমান এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ ইণ্টাৰভিউ আৰু ট্ৰেইনিং চলি আছে। গতিকে যিসকলে ইণ্টাৰভিউত পাছ কৰে বা ইণ্টাৰভিউ ভালকৈ দিয়ে তেওঁলোকক ট্ৰেইনিঙলৈ মাতিব আৰু যিসকলে ট্ৰেইনিং লাভ কৰে তেওঁলোকেহে অহা ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ টকা লাভ কৰিব। প্ৰথমে 30,000 নিবনুৱাক এই টকা দিব আৰু তাৰ পাছত সকলোৱে এই টকা লাভ কৰিব। গতিকে এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলগীয়া। সকলোবোৰ আহিবলগীয়া ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি থ'ব, তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ' পোনপ্ৰথমতে পাই থাকিব। লগতে আপোনালোকে আমাক ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰত ফ'ল' কৰি ল'ব পাৰে সকলোবোৰ ইনফৰমেশ্যন পোনপ্ৰথমতে পাই থাকিবলৈ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ ধন্যবাদ।